পৰা ওলালোঁ আৰু ভিতৰখিনি আমাৰ ঘৰ। এতিয়া আমি স্কুল প্ৰাংগণত আহি পাইছোঁ আৰু এতিয়া মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক একগোট কৰি এটা এটাকৈ মানে নাম মাতি আমি চেক কৰি আছোঁ যে সকলোবিলাক ছাত্ৰ ছাত্ৰী আহিছেনে নাই আৰু গাড়ীত সকলোবিলাক বস্তু আমি উঠাই লৈছোঁনে নাই, এইবিলাক যোজা কৰি আছোঁ আমি। গতিকে ভিডিঅ'টো চাই থাকক। আমাৰ ইতিমধ্যে সকলোবিলাক ল'ৰা ছোৱালী গাড়ীত উঠি গৈছে আৰু এতিয়া আমি যাবলৈ সাজু। ইয়াত দেখা আমাৰ ল'ৰা ছোৱালীবিলাকে কিমান ফূৰ্তিত আছে। কাজলি জপা দুচকুৰ পতা সেউজে ভৰা কণী পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বছাৰ কতনো কবিতা দেখিছো তোমাৰ কলিতিয়ে গীত গানে প্ৰকৃতিয়ে সাৰ পালে সেউজী সেউজী সেউজীয়া জীৱনৰে বিৰিখৰ জানে জানে খেলি ফুৰে পুখি ফুলে ফলে ফুলে ধৰণী আজি ঘুমনি। আৰু এনেকৈ সুন্দৰ মনোমোহা দৃশ্য চাই চাই আমি অৱশেষত ৰচিক বিল আমাৰ পিকনিক স্থান আমি পাই গ'লোঁ। এতিয়া আমি গাড়ীৰ পৰা নামিম। আমি সকলোৱে পিকনিক স্পট লৈ আহি পালোঁ। এতিয়া আমি সকলোৱে বাছৰ পৰা নামিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে এটা এটাকৈ নামিব। আগতে আমি নামিছোঁ আৰু আমি য'ত বহিম মানে ঠাইটো অলপ ভাল হ'ব লাগিব, ইমান ৰ'দ পৰি আছে। তো চাহ পৰা ঠাইখিনি আমি বাছি লৈ আছোঁ। আমি তাতে আমি মানে সেই চাহ পৰা ঠাইখনত আমি মানে বহিম, কাৰণ ল'ৰা ছোৱালীবিলাক বহিব। ইমান 2 ঘণ্টা জাৰ্ণি কৰি আমি ইয়াত আহিছোঁ। কেনেকুৱা লাগিল ঠাইটো? বহুত ভাল লাগি আছে। স্কুলৰ পৰা আহিছে না? মানে এইটো আমাৰ স্কুলৰ পিকনিক। ল'ৰা ছোৱালীবিলাক এতিয়াও ওলোৱা নাই, এতিয়া ওলাব আহিছে। এইটো আমাৰ প্ৰিন্সিপাল ছাৰ। কি হ'ল মানে ছাৰ এনে এটা ব্লগ মানে চেনেলত দিনটো শিকাওঁ। ঠাইটো ভাল আছে নে? এনে না ভালে লাগিছে, ভালে লাগিছে নে? প্ৰথমতে বান্দৰ চালে পুৰা হুলস্থুল পৰিৱেশ হৈ গৈছে নে? এতিয়া ভিতৰত সোমাম, খোৱা বোৱা ইয়াত কৰিম। এতিয়া ব্ৰেকফাষ্ট দিম। ব্ৰেকফাষ্ট দিয়াৰ পিছত তাৰপিছত ৰন্ধা বঢ়া কৰি বহাগৰে মুতলীয়া প্ৰাণ শুনিবানে হৃদয়ৰে গান সুশোভিত হিয়াৰে পদূলি। আমাৰ লাইট ফুড অৰ্থাৎ ব্ৰেকফাষ্টটো কৰি লৈ আমি এতিয়া মানে ল'ৰা ছোৱালীবিলাকক ঠাইখিনি ভালকৈ ফুৰাবলৈ আৰু বস্তু বাহিনীবিলাক জীৱ জন্তুবিলাক ভালকৈ দেখাবলৈ মানে এতিয়া ওলাই পৰিছোঁ। ঘৰিয়াল চাব পক্ষীৰ কলতা গছে বনে বতাহৰ ধেমালি আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা সেউজে ভৰা কণী পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বছাৰ কতনো কবিতা দেখিছো তোমাৰ কলিতিয়ে গীত গানে প্ৰকৃতিয়ে সাৰ পালে। বহুত ভাল লাগিল, ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ। চাওক এটা কথা মানে কি ক'ম, প্ৰায় 2.5 বছৰমান হ'ল। মানে 2.5 বছৰমান আগত ছাৰসকলৰ লগত আমি আহিছিলোঁ আৰু এতিয়া আমি ষ্টুডেণ্টক লৈ আছোঁ। মানে প্ৰাউড কৰিছোঁ, মানে এইটো মনত খালি এইটো এটা আমি মানে লৈছোঁ ইমানবিলাক ষ্টুডেণ্টৰ। এইটো আৰু ভাল লাগিছে। ইনশাআল্লাহ নেক্সট ইয়াৰ হ'বনে নাই? ইয়াতকৈ বেছি হ'ব, যিহেতু এইটো প্ৰথম বাৰ। তথাপি ইমান হুলস্থুলীয়া পৰিৱেশ নহয়। এতিয়া আমি বাছৰ ভিতৰত সোমাম। বাসনা